স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ দোকানত কাপোৰ লগতে চেণ্ডেল ইত্যাদি পোৱাৰ উপৰিও এতিয়া নতুনকৈ আহি গৈছে আপোনাৰ কিছুমান পূজা সামগ্ৰী, যেনেকৈ ধৰক এইবিলাক চব বিভিন্ন ধৰণৰ টেডি আহি গৈছে। আপোনালোকে বাৰু এই টেডিবিলাক কিমান টকাত কিনে? নিশ্চয় 300, 350 ইত্যাদি টকাত কিনে, আৰু এইবিলাক আপুনি একেবাৰে কম দামত পাই যাব। আমাৰ লগত আপুনি মাত্ৰ 150 টকাত পাই যাব টেডি। অকল এইটোৱে নহয়, বিভিন্ন কালাৰ আছে, বিভিন্ন ষ্টাইল আছে চাওক এইবিলাক। আৰু অকল এয়াই নহয়, আমি বিভিন্ন ধৰণৰ গিফ্টো যিহেতু ৰাখোঁ। মোৰ ওচৰতে এটা আছে চাওক গিফ্ট। এইটো হ'ল বেবী ছেট। এই ছেটটোত আপুনি থাকিব এটা চোলা থাকিব, এটা পেন থাকিব, এখন নেপকিন থাকিব, এটা চাবোন থাকিব, আৰু এটা চাবোনৰ কেছ থাকিব। অকল এনেকুৱাই নহয়, বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকে আজি প্ৰথমে এটা বস্তু মই দেখাই লওঁ। নতুন চেণ্ডেলৰ কালেকশ্যন আহিছে চাওক এইবিলাক। আৰু চেণ্ডেল কালেকশ্যন দেখুৱাৰ আগতে দুৰ্গা পূজাৰ বাবে বিভিন্ন ধৰণৰ খেলনা সামগ্ৰী আহি গৈছে চাওক। এইবিলাক হৈছে JCB। আৰু এতিয়া মই যিহেতু আপোনাক চেণ্ডেল দেখাম বুলি কৈ নতুন চেণ্ডেল আহি গৈছে। এইবিলাক চাওক চেণ্ডেলৰ আহি গৈছে চেণ্ডেল। অকল এয়াই নহয়, বহুত ধৰণৰ চেণ্ডেল আহিছে। মই যদি আপোনাক কেমেৰাই দেখাই দিওঁ, চব চেণ্ডেলেই চেণ্ডেল চাওক। আৰু অকল এয়াই নহয়, এইবিলাকো চব চেণ্ডেলেই চাওক। আৰু এইফালে তলত আপুনি কাৰ্টুনৰ ইয়াতো চেণ্ডেলেই দেখিব। নতুন চেণ্ডেল আহি গৈছে, একেবাৰে 100 টকাৰ পৰা পাই যাব আপুনি। আপুনি যদি দলহাট বজাৰ বা বিভিন্ন ধৰণৰ বজাৰত যায়, বজাৰত আপুনি চেণ্ডেল 100 টকা পাব, আৰু আমাৰ লগতো আপুনি 100 টকাতে চেণ্ডেল পাব। আৰু বহুত ধুনীয়া চেণ্ডেল চাওক। এইবিলাক হৈছে জেন্টছৰ চেণ্ডেল, মতা মানুহৰ চেণ্ডেল। আপোনাক মই এতিয়া মাইকী মানুহৰ চেণ্ডেল দেখাম চাওক। এয়া চাওক মাইকী মানুহৰ চেণ্ডেল, মাত্ৰ 100 টকা। অকল কালাৰ এইটোৱে, কালাৰ আপুনি মিক্স পাব। আপোনাক দেখাই আছোঁ, কালাৰ মিক্স পাব চাওক। এইটো এটা কালাৰ পাব, এইটো কালাৰ পাব, মিক্স কালাৰ পাব। এইটো চাওক কিমান ধুনীয়া পাৰ্পল কালাৰত চাওক চেণ্ডেল চাওক, মাত্ৰ 100 টকা পাব। আৰু যদি আপুনি ৰিলেক্সো বা ইণ্ডাছলাইট তেনেকুৱা চেণ্ডেল পাব পাৰে, এই চেণ্ডেলবিলাক চাওক MRP যিমান আছে, এই MRPৰ পৰা আপুনি 10% ডিছকাউণ্টত পাব। আৰু মই এযোৰ আপোনাক চেণ্ডেল দেখাই দিওঁ। এইযোৰ হৈছে ইণ্ডাছলাইট। আপুনি ৰিলেক্সো যদি চেণ্ডেল চাবলৈ যায়, ৰিলেক্সো চেণ্ডেলৰ আপোনাৰ 6 নম্বৰৰ চেণ্ডেল, ৰিলেক্সো থাকিব 149 MRP, আৰু ইয়াত থাকিব মাত্ৰ 127 টকা। ছেম টু ছেম চেণ্ডেল। আৰু এয়াই নহয়, বিভিন্ন ধৰণৰ এনেকৈ ইণ্ডাছলাইট, ৰিলেক্সো এনেকুৱা ধৰণৰ আপুনি লেডিজ চেণ্ডেলো পাই যাব। আপোনাক মই এটা কালেকশ্যন দেখাই লৈছোঁ চাওক, ইণ্ডাছলাইট চেণ্ডেল। আৰু এই চেণ্ডেল আপোনাৰ 6 মাহৰ ফিটা গেৰাণ্টি। যদি 6 মাহত ফিটা ছিগি যায়, তেনে আপুনি সম্পূৰ্ণ চেণ্ডেল ৰিটাৰ্ণ পাব। আৰু এয়া কেৱল মোৰ ওচৰতহে পাব। বিভিন্ন ধৰণৰ চেণ্ডেল পাই যাব। চেণ্ডেলৰ লগতে আপুনি বিভিন্ন গিফ্ট আইটেম পাব। যেনে ধৰক আপুনি যদি কাপ ছেট, কাৰোবাক যদি বিয়া বাৰ্থডে এইবিলাকত যদি আপুনি গিফ্ট দিব পাৰে, এইটো 2+1 ছেট। ইয়াত দুটা কাপ থাকিব আৰু এখন ট্ৰে থাকিব চাওক, মাত্ৰ 100 টকা। আকৌ এয়াই নহয়, এনেকুৱা ধৰণৰ বিভিন্ন গিফ্ট আইটেম পাব। এইটো হৈছে আপোনাৰ ৱাল ক্লক, ৱাল ঘড়ী। এই ঘড়ীটোৰ দাম আপুনি যদি মাৰ্কেটত চাই, এইটোৰ দাম কিমান হ'ব বাৰু কওকচোন? আপোনালোকে কমেণ্ট কৰিব তলত, নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গিফ্ট আইটেম পাব। অকল এয়াই নহয়, আৰু আছে চাওক, এইবিলাক চব গিফ্ট আইটেম। আৰু যদি আপুনি কাপ ছেট চাব বিচাৰে, এইবিলাক আপুনি কাপ পাব, মাত্ৰ 100 টকাত পাব। ধুনীয়া কাপ। কাপৰ কোৱালিটি দুটা আছে, এটা আছে 100 আৰু এটা আছে 120। চাওক মই খুলি দেখাইছোঁ। এইটো আপোনাৰ 120 টকা কাপৰ কোৱালিটি চাওক। আৰু এটা আছে 100 টকা, সেইটো ইমান ভাল নহ'ব, সেইবাবে আপোনাক দেখুৱাব বিচৰা নাই। অকল এয়াই নহয়, আপুনি যদি বাচ্ছাৰ কাৰণে যদি কাৰোবাৰ ল'ৰাৰ এটা বাৰ্থডে আছে, তেতিয়া আপুনি যদি কাৰোবাক দিওঁ বুলি ভাবে যে মই এটা টিফিন এটা দিওঁ, তেনেহ'লে আপুনি এনেকুৱা ধৰণৰ টিফিনো পাই যাব।